ঘূৰি ঘূৰি আহিতে কল পকা পাই গ'লো। ইয়াত দেখিবলৈ পাইছা কি ধুনীয়াকৈ কেইটামান পকি আছে। ফাইনেলি পাই গ'লো সেই বাগান। ইয়াতে মানে বহুত জংঘল হৈ আছে কল বাগানটো। ইয়াকে চাফা কৰিব আহিছোঁ হাজিৰা কাম কৰিব। এই গৰমত হাজিৰা কাম কৰিব লগা অৱস্থা হৈছে। চাওক বিলিটো পুৰা একদম অৱস্থা বেয়া কৰিছে মানে গাইছ। কিলে এক মুঠি ভাতৰ কাৰণে কিমান কি কষ্ট কৰিব লাগে। গৰম না গৰম হওক ঠাণ্ডাই হওক আমাৰ গৰীব মানুহসকলৰ বাবে এনে কাম কৰিব লাগে। উপায় নাই, কি কৰিম। দুখীয়া জীৱন লৈ জন্ম হৈছোতো কৰি খাবই লাগিব না। বহুত জংঘল হৈ আছে মানে ইয়াতে। এইপিনে লবৰ গছ ৰুইছে মানে এইগিলা পাতগিলা কাটি দি থাকিলে বাগানখন মানে ভাল দেখা পায়। আৰু এইগিলা যে পুলিগিলা দুডাল দুডালকৈ আছে না, ইয়াৰে এডাল কাটি দিয়া হ'ব। তাৰমানে কিয় কাটি দিলোঁ দুডালৰে এডাল মানে এইগিলা মাটি উঠাই দিয়া দেখিছোঁ না। সাৰ দিয়া হৈছে ইয়াতে। সাৰ দিলে মানে তো মানে ইডাল ৰাখিমতো, ইডাল মেইন মানে যোনডাল ৰাখিম বুলি কৈছোঁ ইডাল সিডালৰে ইডাল কাটি দিয়া হৈছে মানে ইডাল ইটো মানে ইটো সাৰ খাব লাগে না। ই দুটা সাৰ খাই যাব। সাৰটো মানে ইডাল কাটি দিলে এতিয়া বেছিকৈ খাব কি। সেইটোৰ কাৰণে দুডালৰে এডাল তিনডাল য'ত আছে এডাল ৰাখি যাম। তাৰে দুডাল থাকক তিনডালৰে দুডাল কাটি দিম, এডাল ৰাখি যাম। তেনেকৈ মানে এই গৰমত এই অৱস্থা মোৰ। চাই লওক কি জংঘলৰ মাজত জংঘল হৈ আছে। ঘূৰি ঘূৰি আহিতে কল পকা পাই গ'লো। ইয়াত দেখিবলৈ পাইছা কি ধুনীয়াকৈ কেইটামান পকি আছে কল। খাই চাওঁ ৰ মিঠা না কি। বহুত গৰম লাগিল, ভাগৰ লাগি গ'ল পুৰা একদম অৱস্থা চা পুৰা ঘামি গ'ল। অৱস্থা বেয়া হৈ গ'ল গাইছ। এনেকা কাম কৰিব লগা হৈ আছে পকা ৰ'দত। কি তো মানে ইডাল ৰাখিমতো, ইডাল মেইন। অলপমান ৰেষ্ট কৰোঁ ৰ, ভাগৰ লাগি গ'ল পুৰা ঘামি গ'ল একদম। এতিয়া অলপ ছায়া আছে মানে বাহাৰ তলত, তাতে অকণমান ৰেষ্ট কৰোঁ। 10-15 মিনিটমান বেছিকৈ ৰেষ্ট কৰি থাকিলে তাকো ক'ব না মালিকগিলা দে কৰ চিৰুৱাই বেছি বুন্দা ক'ব না। অলপমান দেহাটো ঠাণ্ডা কৰি লওঁ। ऐसा चलता है गरीब का नसीब। মানে হৈ গ'ল এতিয়া চিৰুৱা আৰু আৰম্ভ কৰোঁ এতিয়া কামত। অলপ টাইম কৰি যাওঁ আৰু মোটামুটি আধা ঘণ্টামান কৰি যাওঁ, তাৰপিছত ঘৰত যাওঁ। মানে গৰমত নৰা কাম কৰিব, মাথা চাথা একদম মানে বিষ হৈ যায়। এনেকুৱা অৱস্থা হ'লে মানে কি হ'ব ৰে গৰমত। আধা ঘণ্টা কৰি যাওঁ, তাৰপিছত যাওঁ ঘৰত ভাত খাবা।
12টা বাজিলে ভাত খাব যাব পাই না আমাৰ পেলাই হাজিৰা কাম কৰিলে এতিয়া বাৰু 12টা বজা নাই দেচোন দে আৰু আধা ঘণ্টামান আছে 12টা বাজিব উকাৰ উৎখানত আপোনালোকে কৈ দিয়কচোন কমেণ্ট বক্সত জনাই দিয়ক কি কাম কৰিলে ভাল হ'ব আমাৰ দেচোন বাৰু চাকৰি বাকৰি নালাগে দেচোন দে এনেকৈ আমি চলি যাম আৰু জীৱনটা আনৰ কাম কৰি kupat katilik kupat kata wah kol gila কিন্তু ধুনীয়া চেহেৰা আছে মালিকৰ মালদাৰ মালিকৰ আমাৰ হে মাত্ৰ 300 টকা হাজিৰা গৰমত মালিক মানুহৰে ভাল হৈছে আৰু এই গৰমত এচিৰ তলত ফেনৰ তলত আমি মোৰ পাৰ্জত কাম কৰি হাজিৰা কৰি গাইজ মই মানে দিনত দুটাকে কাম কৰোঁ হাজিৰা এটা কাম কৰোঁ ৰাতি 3টা বজাত উঠি গোবৰ কাটিব যাওঁ 1 নম্বৰ কাম 2 নম্বৰত এইগিলাই মানে যাই তাতে যি কাম লাগে এইগিলা কৰি ফুৰোঁ মানে ঘৰত গুণ চুৰা আবার কি যিকি ধৰণৰ কাম কৰোঁ লাগালে কৰোঁ মানে 2 নম্বৰতো আর 1 নম্বৰতো হ'ল 3টা বজাত ৰাতি উঠি গোবৰ কাটিব যাব লাগে পাহাৰ ওপৰত তাৰে ভিডিঅ' অলপমান ক্লিপ চাই লওক আপোনালোকে মানে এতিয়া আঠাটো ল'ব আহিলোঁ মানে বুটলিব আহিছোঁ ভাগৰ লাগি যায় পাহাৰত কি কৰিবি উপায় নাই এইটো এইখিনিত বহুত গৰম হৈ আছে না এইটো কাৰণে আঠাটো কমকৈ দি আছে ঠাণ্ডা দিনত এইগিলা বাতি মানে একদম ফূৰ্তি হৈ যায় ঠাণ্ডা দিনত আৰু গছৰ গুটিটো লাগব লাগছে না এইটোৰ কাৰণে আঠা কম দিব এতিয়া চিজনত মানে এতিয়া মই ঘৰত যাওঁ আৰু নৰা আৰু এই গৰমত কাম কৰি থাকিব এতিয়া ঘৰত যাই অকণমান ৰেষ্ট কৰোঁ গা পাত ধুই পুৰা ফ্ৰেছ হৈ লওঁ তাৰপিছত আৰু আবেলি আহিম 1টা বজাত আহি আৰু কাম কৰিব লাগিব এনেকুৱাই কৰি থাকিব লাগিব আৰু দিনটো এতিয়া বলক आज पहली बार दिल की बाती है अब तक मैं चुप रहता था तुझसे मुझे कहनी थी कब से दिल दीवाना था কেনেকুৱা লাগছে গানটো ভাল লাগছে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চেনেলটো কোনোবা চাই আছে নতুনকৈ লোকেল ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰি লওক গাইছ একদম মানে ঘৰত আহে গছৰ তলত বহি পিছন মাৰি গ'ল পিছন মাৰি আছোঁ ঠাণ্ডা পৰিল অকণমান
মাথা পুৰা ভিজাই ল'লোঁ না ভিডিঅ'টো এইখিনি আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদমেই মানে নাপাহৰিব লোকেল ভিডিঅ' পাই থাকিব আজিলৈ বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সোনকালে